প্ৰথম প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী লাভ কৰে? শুদ্ধ উত্তৰটো হৈছে ক, শৃংখল। দ্বিতীয়টি প্ৰশ্ন, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? শুদ্ধ উত্তৰটো হৈছে গ, শৈলধৰ ৰাজখোৱা। তৃতীয় প্ৰশ্ন, অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? বন্ধুসকল, শুদ্ধ উত্তৰটো হৈছে খ, গোৱালপাৰা। চতুৰ্থ প্ৰশ্ন, অসমৰ ক'ত গৰম পানীৰ উঁহ আছে? শুদ্ধ উত্তৰটো হৈছে ক, গোলাঘাট। পঞ্চমটি প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? সঠিক উত্তৰটো হৈছে ক, শিৱসাগৰ। 6 নম্বৰ প্ৰশ্ন, উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? উত্তৰটো হৈছে ক, ৰজনীকান্ত বৰদলৈ। 7 নম্বৰ প্ৰশ্ন, অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে চি, 22 ছেপ্টেম্বৰ। 8 নম্বৰ প্ৰশ্ন, শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে বি, গোৱালপাৰা। 9 নম্বৰ প্ৰশ্ন, অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো? শুদ্ধ উত্তৰটো হৈছে চি, বৰাইল ৰেঞ্জ। 10 নম্বৰ প্ৰশ্ন, সতী সাধিনী কোন বংশৰ ৰাণী আছিল? শুদ্ধ উত্তৰটো হৈছে চি, চুতীয়া বংশৰ। 11 নম্বৰ প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত কোনখন ৰাজ্য সামৰি লোৱা নাই? বন্ধুসকল, শুদ্ধ উত্তৰটো হৈছে ডি, ত্ৰিপুৰা। 12 নম্বৰ প্ৰশ্ন, অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? শুদ্ধ উত্তৰটো হৈছে এ, বেৰী হুইটছ মেডিকেল স্কুল। 13 নম্বৰ প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হৈছে বি, তৰুণ শইকীয়া। 14 নম্বৰ প্ৰশ্ন, এলেকা অনুসৰি অসম ভাৰতৰ ডেছতম বৃহত্তম ৰাজ্য? বন্ধুসকল, শুদ্ধ উত্তৰটো হৈছে ডি, 17। অন্তিম প্ৰশ্ন, আত্মনুসন্ধান ৰচিত এখন আত্মজীৱনী হৈছে? বন্ধুসকল, শুদ্ধ উত্তৰটো হৈছে এ, হোমেন বৰগোহাঁই।